নমস্কাৰ, জেছ মটিভেটৰ আছাম চেনেলৰ এটা নতুন ভিডিঅ'ত আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰত্যেকগৰাকী মহিলাই ঘৰ সজাই ভাল পায়, কিন্তু ঘৰ সজোৱাৰ সময়ত তেওঁলোকে এনে কিছুমান ভুল কৰে যাৰ বাবে আগন্তুক দিনবোৰত বহুত সমস্যাৰ সৃষ্টি হয়। আধ্যাত্মিকতা আমি সকলো মানুহে মানিব লাগে, কাৰণ প্ৰকৃতিলৈ চাওকচোন। প্ৰকৃতি একো এটা বস্তুৱে আমাৰ হাতত নাথাকে। আমাৰ মন প্ৰাণ সকলো সুখেৰে থাকিলে, আমাৰ মনত ধনাত্মক চিন্তাধাৰাৰে ভৰি থাকিলে আমি বিচৰা সকলো বস্তুৱে খুব সহজে পাব পাৰোঁ। আমাৰ মন ভাল লাগিবলৈ আমাৰ ঘৰৰ চৌহদ, ঘৰৰ ড্ৰয়িং ৰুম আদি আমি সকলোৱে চাফ চিকুণ কৰি সজাই ৰাখোঁ। কিন্তু বাস্তুশাস্ত্ৰই এনে কেইটামান বস্তুৰ কথা কৈছে, যিকেইটা বস্তু আমি ঘৰত ৰাখিলে আমাৰ ঘৰত অশান্তি আৰু আৰ্থিক সমস্যাৰ সৃষ্টি হয়। 1 নম্বৰতে হৈছে কাঁইটজাতীয় গছ। এই কাঁইটজাতীয় কেৰেক্টাছ গছবোৰ আমি সাধাৰণতে সকলো মানুহে ঘৰৰ সন্মুখৰ চাৰ্জাৰ বা ড্ৰয়িং ৰুমত সজাই ৰাখোঁ। কিন্তু এনে কাঁইটজাতীয় গছ যদি ঘৰৰ ভিতৰত ৰাখে, তেনেহ'লে ঘৰৰ সদস্য ভাগ্য বেয়াৰ ফালে ঢাল খায় বুলি কোৱা হৈছে। যদি আপোনাৰ ঘৰতো এনে কাঁইটজাতীয় গছ আছে, আজিয়ে বাহিৰলৈ উলিয়াই দিয়ক। 2 নম্বৰতে হৈছে বন্ধ ঘড়ী। ঘৰত বন্ধ ঘড়ী থাকিলে অশুভ শক্তি প্ৰভাৱ পৰে। ঘৰত বন্ধ ঘড়ী ৰাখিলে যিকোনো কাম সময়মতে সম্পূৰ্ণ নহয়। আপুনি কৰিব লোৱা কামৰ টাৰ্গেটটো সময়মতে শেষ কৰিব নোৱাৰে। যদি আপোনাৰ ঘৰত বন্ধ ঘড়ী আছে, সেইটো আজিয়ে বেটাৰী লগাই লওক, নহ'লে বাহিৰলৈ পেলাই দিয়ক। এইখিনিলৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো লাইক এটা কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। 2 নম্বৰতে হৈছে ভঙা বস্তু। যদি আপোনাৰ ঘৰত এনে ভঙা আইনা, কাপ প্লেট বা টিভি চকী আছে, এইবোৰ আজিয়ে বাহিৰলৈ উলিয়াই দিয়ক। এনে ভঙা বস্তুবোৰ ঘৰত ৰাখিলে ঘৰখনৰ চাৰিওফালে নিগেটিভ এনাৰ্জিৰে আৱৰি ধৰে। 4 নম্বৰতে হৈছে ফটা কাপোৰ। বাস্তুশাস্ত্ৰ মতে ফটা কাপোৰ ঘৰত থ'ব নালাগে। যদি ঘৰত ফটা কাপোৰ ৰাখে, তেনেহ'লে সেই ঘৰখনৰ নিগেটিভ এনাৰ্জিৰে বাস কৰে আৰু মনলৈ বেয়া ভাৱ চিন্তা আহিব পাৰে। সেইবাবে ফটা কাপোৰ ঘৰত ৰাখিব নালাগে। 5 নম্বৰতে হৈছে মকৰা জাল। মকৰা জাল যদি ঘৰত থাকে, আপোনাৰ জীৱনৰ সুখবোৰ কাঢ়ি নিব পাৰে। সুখৰ দিনবোৰ গুচি দুখ দৰিদ্ৰতা নামি আহিব পাৰে। ঘৰত মকৰা জাল থাকিলে কেইবা প্ৰকাৰৰ বাস্তুৰ দোষ হয় বুলি কোৱা হৈছে। সেইবাবে ঘৰত মকৰা জাল থাকিলে অশুভ মানা হয়। 6 নম্বৰতে হৈছে হিংসাৰ ছবি। সকলো মানুহৰ ঘৰৰ দেৱালত ফটো থাকে। তাৰ মাজতে যদি আপোনাৰ ঘৰৰ দেৱালত এনে কিছুমান যুদ্ধৰ ফটো, যুদ্ধৰ বাবে যাত্ৰা কৰা বিমান, দুৰ্ঘটনাৰ ফটো, ৰাক্ষসৰ ফটো বা বাঘ, সিংহ আদি এনেধৰণৰ ফটো আছে, এনে ফটো ৰখাৰ বাবে ঘৰখনৰ নিৰাশাৰ শক্তিৰ আগমন হয়। যদি আপোনাৰ ঘৰত এনে কিছুমান ফটো আছে, আজিয়ে আঁতৰাই পেলাওক। 7 নম্বৰতে হৈছে ভঙা আৰু ফটা ভগৱানৰ ফটো বা মূৰ্তি। ঘৰত যদি এনেধৰণৰ ভগা বা ফটা মূৰ্তি ৰাখে, ঘৰখন আৰ্থিকভাৱে হানি হ'ব পাৰে। সেইবাবে এনে ফটো বা মূৰ্তি এখন বোৱতী নদীত উটাই দিব লাগে। ইয়াৰ উপৰিও যিকোনো দেৱ দেৱী মূৰ্তি বা ফটো নিৰ্দিষ্ট জেগাতহে ৰাখিব লাগে আৰু এজন ভগৱানৰ ফটো বা মূৰ্তি এখনতকৈ অধিক ৰাখিব নালাগে। ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব নাপাহৰিব। ধন্যবাদ।